এটো ঘই চা আপোনাক ভাল পাইছো আপোনাকে ভাল পাইছো সিকটা আজি মোৰ মনটো ইমান খেলি মেলি হৈ আছে কি চাকো ভাল পাইছো কলটোকো ভাল পাইছো এতিয়া মই কোনটোক ভাল পাইছো এটা কল খাই পেলাইহে কথাবিলাক ভাবিছো আই খুলচোন ওই এতিয়াও কি যোৱাই নাই আৰু ৰচোন ঐ ইয়াৰে এটা কল কোনে খালে কি বান্দৰৰ ভাজ দি আছা এইফালে ঘূৰছো আৰু তই কথা নকয় কিয় কলটো কোনে খালে কথা নকয় কিয় কথা ক ইফালে আছো তোৰ মুখত কি আছে চাও দেখাছো কি আছে মুখত কি আছে দেখা মূৰ্খ তই যোৱাৰ ভাগৰ কলটো খাই গ'লে ৰতো কুকুৰ ক'ত পলাইছ ৰতো কাল ভাগিলে যেন পাইছো কুকুৰ তই কিয় আহিছ বাচ্চা যে ঠুলুককে পইছে ঐ কুকুৰ তই যাবিনে ঐ কুকুৰ কুকুৰ এতিয়া যদি মোৰ কঁকালটো ভাঙিব লাগিল নহয় তোক কিন্তু মই খুদাই নেৰিম দে কুকুৰ কলে গ'ল মোহন মোহন ৰ আহি আছো ৰ ক'ত গলি কে চা এটা পাইছে মইতো দোকানতে লুকাই আছে আপুনি মোক ধৰিব নোৱাৰিছে মোক পোৱা বেঙা বুলিও ভাবিছে আপুনি চালাক আছে চা হয়নে মইহে বেঙা আছো কল কিয় খাইছিলি নাখাইছো চা সঁচা কথা ক এটা কল খাইছো চা তই জাননে নেজানো সেয়া যে মই এক্সাৰচাইজ কৰাৰ পিছত খোৱা বস্তু জানিছো চা জানিছ যদি কিয় খাইছিলি মনটোৱে নামানিছে সেই বুলিয়ে তই খাবিনে মাইলে মাই দিয়কচোন কিয় এনেকে আছে এক্সাৰচাইজ কৰ কি এক্সাৰচাইজ মই যেনেকে কৰিছিলো তেনেকে কৰি দেখুৱা সেইটো মই পেটৰ পৰাই কৰিব নোৱাৰিছো মই সহায় কৰিম নহয় তই কৰ আপুনি সহায় কৰিছে এখন মাৰি দিয়কচোন তোৰ কল হজম কৰাই আছো এতিয়া ৰ আৰম্ভ দে হৈছে দে তললৈ যা যা হাত ভৰিৰ কপনি ছোৱালী উঠা উঠা নিজকে চোন দাঙিবই নোৱাৰিছো ৰ পেট ভাৰী দে উঠা বাছ কেনেকুৱা লাগিছে কল খাই জুল ওলাই মূৰটোৱে এনেকে চিধা কৰি থাকিবি বুজিলি দে 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 তললৈ যা বঢ়িয়া দে উঠা মইহে এক্সাৰচাইজ কৰিছো আপুনি আকৌ কিয় দুখ পাইছে জনজনাই গৈছে ক'ত দুখ পাইছে কওকচোন লাজ লগা জেগাত কুকুৰ সেই কথা মণিবৰে কিন্তু মোক ঔষধ এটা শিকাইছে চা কি ক'বচোন মই দুখ পোৱা জেগাত খেক দি দিছো ক'ত খেক দিবলৈ আহিছ কুকুৰ চা বেগেটা খুলি দিয়কচোন কথা চব জ্বলি গৈছে মোৰ চুবিকেইটা আহকচোন কোন আছো বেগেটা আছোন কি হলো তই মোৰ বেগেটা তই খুলি দেচোন এনেকৈ কোনে বান্ধিছো তোক কেঁচাই বান্ধি গৈছে মই লাগিলে তোক পূজা কৰিছো তই মোক খুলি দেচোন ৰ কিয় বান্ধিছ
এই যে কেকে চাক মই এক্সাৰচাইজ কৰি দেখাইছো কেকে চাই কষ্ট পাইছে সেইকাৰণে মোক বান্ধি থৈ গৈছে এক্সাৰচাইজ কি ব্যায়ামৰ কথা কৈছো ঐ মোকো কৰি দেখোৱাচোন একবাৰ নেদেখাইছো কেকে চাইটো কষ্ট পাইছে আকৌ পিছত তৌ কষ্ট এ মই কষ্ট নাপাং দে দেখো নাপাইছো দেখুৱাইছো দেখোৱাচোন আৰু দেখিবলৈ মন আছে নাই 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 হৈ যাব আৰু শুনি দেচোন হে মই খুলিব নোৱাৰো কেকেচাৰে গালি পাৰিব তেৰিকা মোৰ দোকানলৈ এনে আহিব পাৰিছো এটা বিপদত পৰা সময়ত খুলিব নোৱাৰিছো তেৰিকা মই চাহ খাবহে আহিছো চাহ খাবলৈ আহিছো তই যদি মোক খুলি দিছ মই তোক ফিতে পোৱা চাহ খুৱাইছো সঁচাই খোৱাবিতো খুৱাইছো ঠিক আছে দে খুলি দিম ওকে কেডা কি হলনো এক্সিডেন্টটো কি এক্সিডেন্ট এই মোহন কুকুৰে এক্সাৰচাইজ কৰি মোৰেদি কোব মাৰি দিলে নহয় ইয়াত ক দুখ পালে পেটত চাও এই পেটত নহয়ও তাতকে এবেগে তলত চাবি জানো সি কেকেডা আপোনাৰ যে লাষ্টৰ একো নাই পাই হেবিলাক বাদ দিও আপুনি খবৰ এটা পাই নাই কি থানালে নতুন ষ্টাফ এজন আহিব সেন্টিয়াও হয়তো নামেই নে ছাৰ কথাটো মানে হয় হয় ছাৰ নামটো কিয় তেনেকুৱা আপুনি মানুহটো এনেকে কিয় আছে বিৰাট বিষাইছে ছাৰ চিধা হৈ থাককচোন একো নহয় তেওঁ কেতিয়া আহিব আহিব একেদিনতে নামটো কিয় আনকমন ছাৰ তেওঁ নগামান নাগামিজ ভাষা কয় আপুনি পিছে কথা পাতিব পাৰিবনে নাই পাৰিম ঈশ্বৰৰ কৃপাত মোৰ বহুকেইটা ভাষা আয়ত্তত আছেতো হ'ব বাৰু দেখিলেহে লিখিম যাওক এতিয়া কামত লাগক যাওক যে কৰি থাকে নহয় মানুহটোৱে মোক আপোনাৰ চিনেমাখনো লৈ লওকচোন যাও মোৰটো নাখাবি মোৰতো নাখাইছো আপুনি মই চিনেমাখনো লৈ লওকচোন মই পুৱা এক্সাৰচাইজ কৰিব পাৰিছো কি এক্সাৰচাইজ এই যে এক্সাৰচাইজ ঐ অকল এক্সাৰচাইজ কৰিলে চিনেমা কৰিব পাৰি নেকি তই ডাইলগ মাতিব পাৰ কি কৈছে ডাইলগ মানে বচন 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 পাইছো মাতচোন এই যে মই যদি পাঞ্জাবী ভাষাত পাতিছো তেতিয়া হৈছে তই পাঞ্জাবী নেকি মাত হ'ব দে। ও পেণ্টি পুণ্ডে পাজি ও চন্দলো পুণ্ডলো চিন্দিলি পুণ্ডলো ও থুলুকে পইছে তোৰ মোৰটো কৰিছ এইবোৰ দাদা প্ৰব্লেম এটা হৈছে কি প্ৰব্লেম সেই মানস নামৰ ল'ৰাটো আহি ওলাইছেহি অঁ তাক ক'লো কিন্তু সি নামানে সি বোলে এক্টিং কৰিবই সি ক'লেই হ'ব নেকি খেদি দিয়া তাক ঠিক আছে পইচা এতিয়া জেগা ওলাই গৈছে কি এই যে ল'ৰাটো খেদি দিছে তাৰ ঠাইত মোক লৈ যাওকচোন এনেই মোৰটো গৰম হৈ আছে গ'লি নে ইয়াৰ পৰা যা আপুনি মোক কিয় খেদি দিব 10টো মোৰ এক্টিং কৰিবলৈ মাতি আনিছে মই এক্টিং কৰিমেই সেইটো মোৰ কথা মই কাৰোবাক ৰাখিবও পাৰোঁ কাৰোবাক খেদিবও পাৰোঁ আপুনি ক'লেই হ'ব নেকি তেনেকৈ মই এক্টিং কৰিবলৈ আহিছোঁ যেতিয়া কৰিমেই ঐ তই এখন কাৰোবাৰ বিয়া ঘৰ পাইছ নেকি হা তোৰ যেতিয়াই মন যায় তেতিয়াই আহিবি যা ইয়াৰ পৰা যা যা ঠিক আছে 10 মিনিট সময় দিয়ক আপোনাৰ ডাইৰেক্টৰগিৰি মই এতিয়া উলিয়াই আছোঁ যা যা তোৰ নিচিনা মই বহুত দেখিছোঁ পইচা আপুনি কিন্তু মোক ল'ব পাৰিছে এই ল'ৰাটোৰ নিচিনা ব্যৱহাৰটো মোৰ নাচে ৰাম তই মোৰ মূৰটো কিয় খাই আছ বাৰু কচোন বৰ্ণালী
পাগল নেকি তই কথা এইবিলাক কি লগাই আছে পোষ্টাৰ হৈ দেখা নাই নেকি কি পুস্তা লিখা আছে নৰ্থ ইষ্ট গট টেলেণ্ট লাগিবই এইবিলাক দে দে চাইছোহে আছোন ঐ এইখন কি লগাইছে ভালকে বুজাই দেচোন পোষ্টাৰ হয় নৰ্থ ইষ্ট গট টেলেণ্ট লিখা আছে দেখা নাই নেকি নখ ফিজ দে 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 মানে কি বুজাই দেচোন নালাগে দে বুজিব যা মোৰ কাম আছে মোৰ দোকানৰ ওচৰত লগাইছা মোক বুজাব নোৱাৰি মই বুজাব নোৱাৰো যা নুবুজাইছে যদি নুবুজাইছো মই মানুহ লগাই বুজি আছো নখ ফিজ কি নখ ফিজ এতিয়া বুজি নাপাইছো এতিয়া বুজি আছো কি কৰি আছ এইবিলাক এনেকুৱা সৰু সৰু ঘৰ দুটা লৈ যাম বুলি ভাবিছো কিয় এটাত আপুনি থাকিব পাৰিছে এটাত মণিপুৰ থাকিব পাৰিছে এই পাগলটো তই ইয়াতে কিয় আহিছ তাকে ক কি যে আপুনি মোৰ লগত ঐ মোৰ ফটোখন কৈ ইয়াত ল'ৰাটোৰ ফটোখন আছে ছোৱালীজনীৰ ফটোখনো আছে আপোনাৰ দৰা মুচনৰ ফটোখন ক'লে গৈছে তাকেতো বাচ্চাদা আপুনি মোৰ কথা বিশ্বাস নকৰিছে আপোনাৰ ফটোখন যে এইখিনি জেগা আছে পোৱা এনেকে দৰা মুচনত আছে এতিয়া গম পাই গৈছো কি আপুনি যে এনেকে দৰা মুচনত আছে এনেকে যে দৈ 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 অফিচত ডিউটি মাৰি পাগলটো মোৰ এনেই মিছা মিছি তই টাইমখিনি নষ্ট কৰিলি ন মই যাওঁ আপুনি যে আহিছে এইটো কি মোক বুজাই দিকচোন এইটো নৰ্থ ইষ্ট গট টেলেণ্ট নক ফিক্স হে পাগলটো নক পিচ নহয় নৰ্থ ইষ্ট গট টেলেণ্ট মানে কি কওকচোন এইটো এটা টিভি শ্ব' হ'ব অচি কথা কাৰ টিভি চু হৈছে এই মূৰ্খ টিভি শ্ব' নহয় টিভি শ্ব' মানে অনুষ্ঠান অনুষ্ঠান আপুনি এইবিলাক কি বুজাইছে মই একোৱে বুজি নাপাইছো তই ক'ত পাবি ময়ে ভালকৈ বুজি পোৱা নাই পাজি আপুনি বুজি নাপাইছে নাই পোৱা তেতিয়াহ'লে ডিউটি এয়া কাৰ ঘৰটো কৰি আছে ক'ত মূৰ্খ তইহে দেখো মোক মাতি আনিছিলো মই মাতিছো ততে মাতিছো আপুনি নিজৰ ডিউটি কিয় নকৰিছে পাগলটো কৰবা নিজৰ কামৰ ধান্দা এখন আছে পিটপিটাই চবতে ঘূৰি পৰিছে কথা ক'বলৈ আহিছে অচি কথা নক ফিজটো কি আছে আৰে ইয়াৰ পৰা ফাইলটো কি হ'ল এইখন চাহ তাই ইয়াত সোমোৱাই থৈছে কেনে মোক সেইদিনা মাৰিছ নহয় কেনে মোহন কিমান দিনৰ মূৰত আজি মই কামত ধৰিছো তোৰ বেয়া লগা নাই দেখি ডিষ্টাৰ্ব কৰি নাথাকিবি খং উঠিব একে এমাহ হ'লে কাম কৰা বাদ দি দিম এখন মোক বুজাই দিয়কচোন ইয়াত একোৱে লিখা নাই কি বুজাম মই উল্টা হৈ আছে মই এতিয়া কি বুজাম মই এইটো কি লিখা আছে মোক ভালকে বুজাই দিয়কচোন কামৰ সময়তো তই বৰ দিগদাৰ কৰি থাক দেই এইটো ৰেঙনি চেনেলৰ কথা আছে এইটো দেখা নাই জিলিকা লুইতৰ পাৰ অসমীয়াও পঢ়িব নাজানো দিলি কিছে এঙনি চাহ এই পিছখন পঢ়াই দিয়কচোন এইটো হৈছে টি এ টা তা এল ই লি লি তালি কালি এন টি এণ্টি তালিয়েণ্ট কালি এন তালিয়েণ্ট বুলি এখন চিৰিয়েল আহিব ৰেঙনি চিয়েল দিছে চাহ চিৰিয়েল আহিব এতিয়া বুজি পাইছো ল কালি এন এই ওপৰটো কি লিখিছে কিয়তো ষ্টাৰ চিমেণ্ট নহয় মানে ষ্টাৰ চিমেণ্টৰ ওপৰত এইবাৰ ৰেঙনি টিভিয়ে এখন চিৰিয়েল বনাব মানে চিমেণ্ট কেনেকে বনায়
সেই ফেক্টৰীৰ মানুহখিনিক লৈ হৈছে ছাৰ অঁ আপুনি বানান কৰি দিছোঁ হেই এইটো আকৌ কিয় বানান কৰিব লাগে ষ্টাৰ চিমেণ্টৰ চিম্বলটো দেখিলে গোটেই পৃথিৱীয়ে গম পায় আৰু তলৰ আখৰবিলাক বৰ সৰু সৰু বুজিছ এই ডাক্তৰে এইবোৰ মোক চাব হাক দিছে চকুৰ কাৰণে বেয়া আপোনাৰ চোন নাৰ্ভৰহে বেমাৰ চকুৰ নাৰ্ভৰ কাৰণেই বেয়া বুজিছা ইখন পঢ়িলে চকু নাৰ্ভ বেয়া হৈ গৈছে কষ্ট পাবি ইংৰাজীবোৰ পঢ়িলে ময়ো নপঢ়িছোঁ আই এইটো যা অ এইখন আকৌ কি কেকেদা এই ৰেঙনি চেনেলত নতুনকৈ চিৰিয়েল এখন আহি আছে টালিয়েণ্ট এয়া ৰেঙনি চেনেলৰ চিৰিয়েল নহয় এইটো শ্ব' হয় টিভি শ্ব' শ্ব' এইকেইদিন এডভাৰটাইজ দিয়ে আছে দেখোন টিভিত দেখাই নাই নেকি শ্ব' অঁ নৰ্থ ইষ্ট গট টেলেণ্ট কি শ্ব' মানে এইটো হৈছে টিভি শ্ব' আপুনি অথনিৰ পৰা দেখাই নাই নে সেইখিনিতে পৰি আছে হেত তেৰি দেখিছো দেখিছোঁ কি বুজাই দেচোন এইটো এটা ৰিয়েলিটি শ্ব' নৰ্থ ইষ্ট গট টেলেণ্ট অহা 17 অক্টোবৰৰ পৰা ৰেঙনি চেনেলত শনিবাৰ আৰু দেওবাৰে 8টা বজাত টেলিকাষ্ট হ'ব কথা কি লেটিছোঁ বুজাচোন বুজা 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 ইয়াক বুজা শুন এই শ্ব'টোত নৰ্থ ইষ্টৰ যিমান টেলেণ্টেড মানুহ আছে নিজৰ নিজৰ টেলেণ্টখিনি এই শ্ব'টোত দেখাব কোনোবাই গান গাব কোনোবাই নাচিব কোনোবাই কমেডি কৰিব কোনোবাই আকৌ ছবি আঁকিব আৰু কোনোবাই ষ্টাণ্ট কৰিব কি স্থান ষ্টাণ্ট মানে হৈছে যে কোনোবাই ৰছী দি গাড়ী টানিব আৰু কোনোবাই দাঁতেদি নাৰিকলৰ বাকলি গুচাব কোনোবাই মুখে চুখে জলকীয়া সানিব খাব তেনেকুৱা ঢেৰ টেলেণ্ট আছে চবেই এই শ্ব'টোত টেলেণ্ট দেখাব হৈ নহয় এইটো দেখোন ভাল শ্ব' হ'ব অঁ মই যাব পাৰিম আপুনি গৈ কি কৰিব আৰে মই গৈ কি কৰিম মানে গানা বাজানা ভাওনা নাটক অভিনয় কি প্ৰতিভা মোৰ নাই মই যাব পাৰিছোঁ তই গৈ ফালিবিকে দে মই মানে গান এটা গাম বুলি ভাবিছোঁ কাৰ মূৰটো কৰিবলৈ গা তেতিয়াহ'লে আমি যাব নোৱাৰিছোঁ ছাৰ মন আছে তাকে ময়ো ভাবিছো বুজিছ দুইটাই যাওঁ নেকি সঁচাই কৈছোঁ চেষ্টা এটা কৰি চাব পাৰি কিন্তু এই তই এটা কাম কৰিবি সচৰাচৰ মানুহে যিবিলাক বস্তু খাবলৈ ভয় কৰে তই আজিৰ পৰা সেইবিলাক বস্তু খোৱাৰ আৰম্ভ কৰি কি দি ছাৰ যেনে জলকীয়া তাৰপিছত তই ধৰ গাড়ী টানিব পাৰ নেকি অকলে সেইটো চা এইবিলাক টেলেণ্টেইটো তাত চান্স পায় মই কি কৰিম গম পাইছনে নাই নিজেই বজাই বজাই গাম তোৰ মোৰ নিচিনা মালটো নৰ্থ ইষ্টত নাই অ' মোৰে দেহা জান ঐ দিয়া বিহুৱান মৰম দিম চেনেহ দিম তোৰে ঐ গালতে য'তে গৈয়ে গৈয়ে বহাগে পালেহি জানো বোলো আহা বিহু মাৰুংগো হৈ এইবাৰ দেখুৱাই দিম নৰ্থ ইষ্টক টেলেণ্ট অকল লছ কচোন আছোন থুলুককে পৰিছোঁ মাতি আহিছ নে নাহিছ Prendi punta pasi pasga zaluisa কি কৰি আছ এইবিলাক তই নিজৰ কাম কৰি থাকিচোন তোৰ কৰি আছা কি কচোন ক লগৰ এটা যে ইমান ওপৰলৈ গৈছে তই খবৰ নাই ৰাখিছ কোন ওপৰলৈ গৈছ মোক এটা কৈছো ক'ত যাবি তো গম নাপাইছ না এই যে নক ফিচ কি নৰ্থ ফিচ গম টেমলেণ্ড নৰ্থ ফিচ গম টেললেণ্ড কি পুলিচৰ চাকৰি কৰিব পাৰিছো ভালকে ইংলিছ এটা বুজি নাপাইছো এ নাজানো ইংলিছ এখন পঢ়ি চাচোন কি এখন ইয়াৰ পৰা যে মোক কিবা জোকে মাতিছে একে পাগল কৰি পেলাইছে নৰ্থ ইষ্ট গট টেলেণ্ট ঐ তাত যাই কি কৰিবি তই কোৱা গাড়ীত আনিছো এ তেৰিকা তাত গৈ অদ্ভুত কাম কৰিব লাগিব তোৰ সেইটোতো কৈছো মই পোৱা গাড়ীখন অকণমান মই মানে অকণ উল্টাকে কৰিম বুলি ভাবি কি উল্টাকে বেলেগৰ মানুহে যে গাড়ীখন টানি পেলাই পোৱা লৈ নাহিছে মই যে বেলেগ এটা বস্তু দেখাম বুলি ভাবি কি দেখাবি এই যে মই গাড়ীখন টানিছো কিন্তু গাড়ীখন লছেই কৰিব নোৱাৰিছো এ ইনকে নহ'ব নহয় ভালকে দেখাব লাগিব গাড়ীত টানি দেখাব লাগিব টানিব লাগিব অঁ এটা কাম কোৱা আছোঁ কি তই মই মিলি পেলাই গাড়ীখন টানো আছোঁ এ তেৰি এতিয়া বাৰু মই টানি দিম তাতে কি কৰিবি তই
তাততো মই অকলে টানিব লাগিব এতিয়া মই চেষ্টা কৰি কৈছোঁ কৰ 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 দে 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 টান 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 মোহন জোৰ লগাকে জোৰ লগাকে জোৰ লগাকে